बाक्सानि श्री श्री शान्ति शिव आश्रमखौ गोजाम जायगानिफ्राय सोलायनानै गोदान जायगायाव गायसननाय जाबाय। बाक्सा जिल्लानि दुमनि सनापुराव थानाय श्री श्री शान्ति शिव आश्रम मन्दिरखौ गोजाम जायगानिफ्राय सोलायना गोदान जायगायाव गायसनफिननाय जाबाय। मन्दिर सामलाय आफादा फोरमायनाय बादिब्ला बे मन्दिरा खमैबो 49 बोसोरनि गोजाम मन्दिर। बे मन्दिराव जायफोर सिबियारिफ्रा गावनि गोसोनि साननायखौ लानानै गोसो गोथारै सिबिफैयोब्ला साननाय हनायफोरा जाफुंसारो होननानै फोरमायदों। नमस्कार, আমাৰ সোণাপুৰ শান্তি শিৱাশ্ৰমৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে। আমাৰ এই সোণাপুৰ আশ্ৰমত আজি বহু বছৰ আগতে 1975-76 চনতে মানে এটি লিংগ পাইছিল, কোনোবাই সপোনত পাইছিল। এই গোটেইখিনি মানে আমি হেৰি কৰি আজি বহুত বছৰ থাকিল। আমাৰ শিৱাশ্ৰমৰ মানে এটা আমি মন্দিৰ সৰুকৈ বনাইছিলোঁ আগতে, বহু বছৰ আগতে তেনেকৈ চলি আছিল। আৰু এতিয়া নতুনকৈ আমি এটা মানে অতি সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিছোঁ। আৰু সেই মন্দিৰত আমি 3 দিনীয়া যজ্ঞ অনুষ্ঠানেৰে লিংগ প্ৰতিষ্ঠা কৰিম। অহাকালি পূৰ্ণ প্ৰতিষ্ঠা হ'ব আৰু অহাকালি যজ্ঞৰ পূৰ্ণাহুতি হ'ব। আৰু এই গোটেইখিনি বিষয় আমাৰ মানে মাজত আমাৰ যিখিনি আগতে মানে পুৰণা মানুহ আছিল, যিখিনি আমাৰ চিনিয়ৰ মানুহ আছিল, সকলো আজি মানে প্ৰায় নাই, মানে ঢুকাইছে, প্ৰায় সংখ্যকেই নাই। তাৰে ভিতৰত আমাৰ তেতিয়া কনিষ্ঠ আছিল আৰু আমাৰ অমূল্য দত্ত, এখেতে এতিয়ালৈকে জীৱিত আছে। আৰু এখেতে তাৰমানে এই বস্তুখিনি নিজে স্থাপন কৰিছিল। এখেতৰ মুখৰ পৰা আপোনাৰ অলপমান আমি ক'বলৈ মানে আহ্বান জনাইছোঁ। আজি আছিল আমাৰ দ্বিতীয় দিনৰ পৰ্ব। আৰু এই দ্বিতীয় দিনত আমাৰ পুৰণা মন্দিৰৰ পৰা শিৱলিংগ উঠাই অভিষেক কৰি তেওঁক ইয়াত পূজা অৰ্চনা কৰা হয় আৰু লগতে তেওঁক আজি শয়নত ৰখা হ'ব। অহাকালি তেওঁক পূজা অৰ্চনা কৰি হোম যজ্ঞ কৰি নতুন গৃহ মন্দিৰত প্ৰৱেশ কৰা হ'ব আৰু তাত লিংগ স্থাপন কৰা হ'ব। এইটো মোটামুটি আপোনাৰ 49 আৰম্ভ এনেই পোৱা। মোটামুটি 49। 39 নহয়, 49। তাৰমানে 2 বছৰ এনেই আছিল তলত, তাৰে পিছত তেওঁক বেদী বনাই পেলাই থোৱা হৈছে। বৰ্তমান 47। ইয়াত আমাৰ মোটামুটি ইয়াৰ 5 কিলোমিটাৰ 7 কিলোমিটাৰ দূৰৰ মানুহ আছে। দূৰৰ নিবতীয়া আপোনাৰ নলবাৰী, আপোনাৰ টিহু, পাঠশালা, এনেকৈ দূৰ অঞ্চলৰ মানুহ জড়িত হৈ আছিল। তেওঁলোক এতিয়া নাই আৰু তেওঁলোকৰ কৃপাতে এই মন্দিৰৰ মানে প্ৰতিষ্ঠা হৈছিল আশ্ৰম হিচাপে। মহত্ব আছে। ইয়াত সেৱা কৰি যিয়ে যি বিচাৰে তাকে পায়। আৰু সেই প্ৰমাণটো থকাৰ কাৰণে শ্ৰদ্ধা ভক্তিও মানুহৰ দিনে দিনে বাঢ়ি গৈছে। थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो 10 नि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।